নমস্কাৰ বন্ধুসকল, ডিজিটেল টেক আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকে যিটো ভিডিঅ' দেখিবলৈ পালে, এই ভিডিঅ'টো এতিয়া ফেচবুক হওক, হোৱাটছআপ হওক, আপোনাৰ ইনষ্টাগ্ৰামত হওক ট্ৰেণ্ডিঙত চলি আছে। এই ভিডিঅ'টো যদি আপোনালোকে এডিট কৰিব বিচাৰে, তেনেহ'লে আপোনালোকক দুটা এপৰ প্ৰয়োজন হ'ব। এটা হৈছে পিক্সমোশ্যন আৰু এটা হৈছে ইনশ্বট। এই এপছ দুটা আপোনালোকে প্লে ষ্টৰতো পাই যাব। এতিয়া বেছি দেৰি নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমে আমি পিক্সমোশ্যন এপছটো অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব গেলেৰীটো অ'পেন হৈছে আৰু আপোনালোকে যি কপি ফটো দৰকাৰ আপোনালোকৰ, সেই ফটোকপি আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিব বিভিন্ন ধৰণৰ অপশ্যন। তাত দেখিব ইনষ্টাগ্ৰাম ষ্টৰি, FB কভাৰ। মই কাষ্টমাৰ চাইজ হিচাপে লৈ পিনি ওপৰত এৰ'টো ক্লিক কৰি দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ ওলাইছে। তাত মই অভাৰলেট অপশ্যনটো ক্লিক কৰি দিছোঁ। অভাৰলেট অপশ্যনটো ক্লিক কৰাৰ পিছত মই ছেকেণ্ড অপশ্যনটো আপোনালোকে দেখিছে, এইটো ক্লিক কৰি তাত আপোনাৰ কিমান পাৰ্চেণ্টেজ আপোনাক দৰকাৰ সেইমতে আপোনালোকে লৈ ল'ব পাৰে। মই এইটো হাফ কৰি লৈছোঁ। আপোনালোকে দেখিছে, আপোনালোকৰ যেনেকুৱা ধৰণৰ অভাৰলে লাগে আপোনালোকে লৈ ল'ব পাৰে। ফটোকপি হিচাপে এই অভাৰলেপটো ভাল হ'ব, মই সেইটো ছেকেণ্ড অভাৰলেটো লৈ লৈছোঁ। লৈ লোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মই চিনেফেক্স তাত অপশ্যনটো ক্লিক কৰি তাত চিফ্ট আছে। আপোনালোকে কেনেকৈ ধৰণৰ চিফ্ট দৰকাৰ আপোনালোকৰ সেই চিফ্টটো লৈ ল'ব পাৰে। মোৰ ফাৰ্ষ্ট চিফ্টটো ইয়াত ভাল লাগে, চ' মই সেইকাৰণে ফাৰ্ষ্ট চিফ্টটো লৈছোঁ। আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ অপশ্যন আছে, আপোনালোকে লৈ ল'ব পাৰে। গতিকে মই ফাৰ্ষ্ট চিফ্টটো লৈছোঁ। তাৰপিছত আপোনালোকে ডান কৰি দিব। ফাৰ্ষ্ট চিফ্টটো লোৱাৰ পিছত ডান কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া ইফেক্টত গৈছোঁ। ইফেক্টত গৈ আপোনালোকে বিভিন্ন ধৰণৰ ইফেক্ট ল'ব পাৰে। মোৰ মেমৰি ইফেক্টটো ভাল লাগে যথেষ্ট, সেইকাৰণে মই মেমৰি ইফেক্টটো লৈ লৈছোঁ। মেমৰি ইফেক্টটো লোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ফটোখন অলপ চেঞ্জৰ ইফেক্টটো লোৱাৰ পিছত আৰু কেনেকুৱা ধৰণৰ আছে আপোনালোকে নিজৰ ইচ্ছামতে লৈ ল'ব পাৰিব এই ইফেক্টটো। তাৰপিছত মই ডান কৰি দিছোঁ। ডান দিয়াৰ পিছত আপোনালোকে দেখিছে মই ফটোকপি এতিয়া ছেভ কৰি ল'ম। ছেভ কৰোঁতে আপোনালোকে দেখিবলৈ পাব যে এক্সপৰ্ট টাইপ ভিডিঅ' লাগেনে GIF-ত লাগে, আপোনালোকক ৰেজুলেশ্যনটো কেনেকুৱা লাগে সেইমতে লৈ ল'ব আৰু ডিউৰেশ্যনটো আপোনালোকৰ যিমানটো পৰিমাণে দৰকাৰ সিমানমতে লৈ পিনি আপোনালোকে এক্সপৰ্ট কৰি দিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো এক্সপৰ্টিং হৈ আছে। এক্সপৰ্টিং হোৱাৰ পিছত আপোনালোকক দেখুৱাম মই ভিডিঅ'টো কেনেকুৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো এনেকুৱা ধৰণৰ হৈছে। তাৰপিছত মই এতিয়া ভিডিঅ'টো ছেভ কৰি ল'ম। আপোনালোকে দেখিছে মই ভিডিঅ'টো ছেভ কৰি লৈছোঁ। ছেভ কৰাৰ পিছত মই পিক্সমোশ্যন এপটোৰ পৰা ওলাই আহিম। পিক্সমোশ্যন এপছটোৰ পৰা ওলাই অহাৰ পিছত আমাক আৰু এটা এপছৰ দৰকাৰ, আপোনালোকে জানে ইনশ্বট এপছটো। সেই ইনশ্বট এপছটো মই অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা। তাত আপোনালোকে ভিডিঅ'ত গৈ ক্লিক কৰি ল'ব। ভিডিঅ'ত গৈ ক্লিক কৰাৰ পিছত আপোনালোকে পিক্সমোশ্যনৰ যিটো ভিডিঅ' আপোনালোকে লৈছিলে সেই ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। তাত আপোনালোকে ভিডিঅ'টো প্লে' কৰি চাব কেনেকুৱা ধৰণৰ ওলাইছে। মই এতিয়া বেকগ্ৰাউণ্ডটো এই ফটোকপি বেকগ্ৰাউণ্ডটো ব্লাৰ হৈ আছিল, চ' মই ফটোকপি বেকগ্ৰাউণ্ডটো মই হোৱাইট কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে যি কালাৰ বেকগ্ৰাউণ্ড আপোনালোকক দৰকাৰ সেইমতে আপোনালোকে লৈ ল'ব। চ' মই ইয়াৰ হোৱাইটটো লৈ লৈছোঁ ফটোকপি অনুযায়ী। দেখিছে আপোনালোকে বহুত ধৰণৰ বেকগ্ৰাউণ্ড পায়, চ' মই হোৱাইটটো লৈ পিনি অ'কে কৰি দিছোঁ। অ'কে কৰাৰ পিছত আপোনালোকে ভিডিঅ'টো প্লে' কৰি চাব কেনেকুৱা ধৰণৰ হৈছে। চ' তাৰপিছত মই ফিল্টাৰ যাম। ফিল্টাৰলৈ যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব তাত ইফেক্ট বুলি অপশ্যনটো আছে। ইফেক্ট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে বহুতো ইফেক্ট পাব আপোনালোকে। মই তাত ফ্লাছ ইফেক্টটো লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে তাত আপোনাৰ লেফ্ট ছাইডে আপোনালোকে কিছুমান এংগুল দেখিছে, সেই কোনটো এংগুলৰ মতে আপোনালোকক সেই ফ্লাছ ইফেক্টটো লাগে আপোনালোকে লৈ ল'ব। মই প্ৰথম ইফেক্টটোকে লৈ ল'ম আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া দেখিছে আপোনালোকে প্ৰথম ইফেক্টটো লৈ পিনি মই ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো এনেকুৱা ধৰণৰ হৈছে। তাৰপিছত আমাৰ ভিডিঅ'টোক এটা মিউজিক দিব লাগিব। চ' আমি মিউজিকৰ যিটো অপশ্যন আছে আপোনালোকে দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব মাই মিউজিকত গৈ পিনি মই এটা ন' কপিৰাইট ছং ডাউনলোড কৰি থোৱা আছিলে, চ' সেই ছংটো মই লৈ ল'ম আপোনালোকক দেখুৱাবৰ কাৰণে। আপোনালোকে দেখিছে আপোনালোকে নিজৰ অনুযায়ী কেনেকুৱা ধৰণৰ ছং লাগে আপোনালোকে লৈ ল'ব। আপোনালোকে যিটো দিব বিচাৰে ফটোকপি অনুযায়ী সেই ছংটো আপোনালোকে দি ল'ব।
তো আপোনালোকে তাত চিলেক্ট কৰি ল'ব কোনটো লাগে। মই চিলেক্ট কৰি লৈছোঁ। মোৰ যিটো ন' কপিৰাইট ছং আছিল সেইটো আপোনালোকে দেখিবলৈ পাইছে। মই ইয়াত চিলেক্ট কৰি লৈছোঁ। আপোনালোকে গানটো কোনডোখৰ পাৰ্ট লাগে, কি পাৰ্ট লাগে আপোনালোকে তাত নিশ্চয় কাটি বা ডিলিট কৰি ল'ব পাৰিব। এতিয়া দেখিছে মই ধুনীয়াকৈ সেইখন লৈ পিনি মই এতিয়া ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে দেখিবলৈ পাইছে। এতিয়া হৈ গৈছে সম্পূৰ্ণৰূপে ভিডিঅ'টো হৈ যোৱাৰ পিছত আপোনালোকৰ ওপৰত ছেভ বুলি অপশ্যনটো দিছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক কিমান ৰিজুলেশ্যনৰ দৰকাৰ সেইটো মতে আপোনালোকে চিলেক্ট কৰি ল'ব। এতিয়া দেখিছে ভিডিঅ'টো ছেভ হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। ভিডিঅ'টো ছেভ হোৱাৰ পিছত আপোনালোকৰ মই দেখুৱাম কেনেধৰণৰ ভিডিঅ'টো হ'ল, কেনেকুৱা ধৰণৰ হ'ল, আৰু আপোনালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ইফেক্ট ব্যৱহাৰ কৰি আপোনালোকে এতিয়ালৈকে দেখিছে ফেচবুকত বহুত ট্ৰেণ্ডিঙত চলি আছে। এনেকুৱা ধৰণৰ ফটোত ইফেক্ট দি পিনি আপোনালোকে ধুনীয়াকৈ নিজৰ ইচ্ছামতে আপোনালোকে ভিডিঅ'টো এডিট কৰি লওঁ। আপোনালোকে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম য'ত আপোনালোকে ছ'চিয়েল মিডিয়াত দিব পাৰে ত'ত আপোনালোকে ধুনীয়া ধৰণে সেই ভিডিঅ'টো আপোনালোকে আপলোড কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকক আৰু দৰকাৰ তেন্তে কমেণ্ট বক্সত মোক জনাব।